নমস্কাৰ বন্ধুসকল, যদি আপোনালোক এখন সৰু আধাৰ কাৰ্ড মানে PVC আধাৰ কাৰ্ড অৰ্ডাৰ কৰিব বিচাৰে আধাৰৰ অফিচিয়েল ৱেবছাইটৰ পৰা কেনেকৈ কৰিব নিজৰ মোবাইলত চাওক এইটো ভিডিঅ'ত। প্ৰথমে আপুনি আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ উলিয়াই ল'ব। উলিয়াই লোৱাৰ পিছত আপুনি তাত চাৰ্চ কৰি দিব UIDAI লিখি আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত আপুনি ইয়াত যিটো প্ৰথম লিংক দেখা পাইছে তাত আপুনি ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ পিছত আপুনি লেংগুৱেজটো সিলেক্ট কৰিব। লেংগুৱেজটো সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত যিটো দেখা পাইছে 3 ডট তাত আপুনি ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ পিছত আপুনি এইটো পেজলৈ গুচি আহিব। তাৰপিছত আপুনি মাই আধাৰত ক্লিক কৰি ইয়াত যিটো আছে গেট আধাৰ তাত আপুনি ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এনেকুৱা ইন্টাৰফেস দেখা পাব। তাৰপিছত অলপ স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছত চাব ইয়াত তলত লিখা আছে অৰ্ডাৰ আধাৰ PVC কাৰ্ড। আপোনালোকে ইয়াত ক্লিক কৰিব অৰ্ডাৰ আধাৰ PVC কাৰ্ড। তাত ক্লিক কৰি দিয়াৰ পিছত আপোনালোক এটা নতুন পেজলৈ গুচি আহিব। তাৰপিছত আপোনালোকে ইয়াত যিটো সাইট দেখা পাইছে ইয়াৰ পৰা আধাৰ PVC অৰ্ডাৰ কৰিব নোৱাৰে। বৰ্তমান ইয়াৰ পৰা অৰ্ডাৰ হোৱা নাই। গতিকে ওপৰত যিটো দেখা পাইছে মাই আধাৰ বুলি ইয়াত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি লগইন পেজলৈ গুচি আহিব। এইটো আপোনাৰ লগইন পেজ। ইয়াত লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰি দিয়াৰ লগে লগে এতিয়া লগইন পেজলৈ আমি গুচি আহিলো। এতিয়া প্ৰথমে আপোনাৰ নিজৰ আধাৰ কাৰ্ড নাম্বাৰটো দিব। তাৰপিছত ইয়াত যিটো ক্যাপচা দেখা পাইছে এই ক্যাপচাটো ইয়াত দিব। দিয়াৰ পিছত তলত লিখা আছে লগইন উইথ OTP। লগইন উইথ OTP ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ৰেজিষ্টাৰ্ড যিটো ফোন নাম্বাৰ আছে তাত আপোনাৰ 6টা OTP নাম্বাৰ যাব। সেই নাম্বাৰটো দিয়াৰ পিছত আপুনি লগইন কৰি ল'ব। এতিয়া মই লগইন কৰি আছো, চাও আহক। এতিয়া মই OTPটো দি দিলো। এতিয়া মই লগইনত ক্লিক কৰিম। লগইনত ক্লিক কৰি দিয়াৰ পিছত এতিয়া মোৰ যিটো লগইন পেজ এতিয়া মই লগইন হৈ গলো। এতিয়া চাব আপোনাৰ ওপৰত আপোনাৰ ফটো শো কৰিব। ইয়াত আপোনাৰ ফটোটো শো কৰিব। ইয়াত ক্লিক কৰি দিলে আপোনাৰ নামো শো কৰিব। এতিয়া আমি যেহেতু PVC কাৰ্ড অৰ্ডাৰ কৰিম গতিকে আমি এতিয়া স্ক্ৰল ডাউন কৰিম। ডাউন কৰাৰ পিছত ইয়াত চাব 3 নম্বৰ যেটো লিখা আছে আপোনাৰ অৰ্ডাৰ আধাৰ PVC কাৰ্ড। তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ পিছত আপুনি এইটো পেজলৈ গুচি আহিব। ইয়াত আপোনাৰ কোৱা হৈছে এখন PVC আধাৰ কাৰ্ড অৰ্ডাৰ কৰিলে আপোনাৰ 50 টকা পেমেন্ট কৰিব লাগিব ইনক্লুডিং GST আৰু আপোনাৰ স্পীড পোষ্টৰ চাৰ্জ বুলি ইয়াত কোৱা হৈছে। গতিকে আপোনাৰ 50 টকা পেমেন্ট কৰিব লাগিব PVC কাৰ্ডৰ বাবদ। গতিকে স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনাৰ নাম, আপোনাৰ ফটো, ইয়াত আপোনাৰ সকলো তথ্য আপুনি শো কৰিব। মই সিকিউৰিটি ৰিজনৰ কাৰণে মই এটো ব্লাৰ কৰি দিছো। এতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ এটা ডিক্লেৰেশ্যন ফৰ্ম আছে আই হিয়াৰ বাই কনফাৰ্ম দ্যাট। ইয়াত আপোনাৰ যিখিনি তথ্য আছে সেইটো শুদ্ধ আছে আৰু আপুনি ইয়াৰ পৰা পেমেন্ট কৰি আছে বুলি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি তলত মেক পেমেন্টত ক্লিক কৰি দিব। মেক পেমেন্টত ক্লিক কৰি দিয়াৰ পিছত এতিয়া আপুনি ডাইৰেক্ট পেমেন্ট সাইটত গুচি আহিব। পেমেন্ট সাইটত গুচি অহাৰ পিছত ইয়াত আপোনালোকে বহুত কেইটা পেমেন্টৰ অপচন পাব। ইয়াত ভীম UPI আছে। তাত আপুনি ক্লিক কৰি এইটো চাওক আপোনাৰ ফোন পে আছে, HDFC বেংক দি আপুনি পেমেন্ট কৰিব পাৰিব। যদি আপুনি ফোন পে দি কৰে ফোন পেত ক্লিক কৰিব। ফোন পেত ক্লিক কৰাৰ লগে লগে আপুনি ডাইৰেক্ট ফোন পে লৈ গুচি আহিব। তাৰ পৰা আপোনালোকে পেমেন্টটো কৰি দিলে আপোনাৰ পেমেন্টটো সাকসেসফুল হৈ যাব। তাৰ পিছত আপোনালোকে এটা SRN নাম্বাৰ পাব। এই SRN নাম্বাৰটো আপোনালোকে ৰাখি থব। ইন ফিউচাৰত আপোনালোকে চেক কৰিব পাৰিব। বন্ধুসকল, আপোনালোক যদি মোৰ চেনেলটো নতুন চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কৰিব। ধন্যবাদ।